নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঝংকাৰলৈ মই আইচিং ভাই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু প্ৰতিদিনাৰ দৰে আজিও এগৰাকী অডিঅ'মান কণ্ঠশিল্পী আমি আমন্ত্ৰণ কৰি আনিছো আজি আমাৰ সৈতে উপস্থিত আছে শ্যামল বৰ্মন শ্যামল অনুষ্ঠানলৈ আপোনাক প্ৰথমে স্বাগতম জনাইছো ধন্যবাদ প্ৰথমে আপোনাৰ বিষয়ে অকণমান জানি লওঁ কওকচোন ঘৰ ক'ত পঢ়া শুনা ক'ত কেনেকৈ কৰিছে মোৰ ঘৰ নলবাৰী জন্ম মোৰ নলবাৰীত আৰু এতিয়া গুৱাহাটীত থকা হয় নলবাৰী বেলচৰ বুলি এটা জেগা আছে বিল্লেশ্বৰ দেৱালয় বুলি এটা বিৰাট ডাঙৰ মন্দিৰ আছে আৰু তাতে দুৰ্গা মন্দিৰ হয় তো সেইটো মন্দিৰ চিনি পাই চবে তাতে মোৰ ওচৰতে ঘৰ তাতে গুৱাহাটীতে থকা হয় গুৱাহাটীত একেবাৰে সংগীতৰ সৈতে জড়িত নে সংগীতৰ সৈতে জড়িত হৈ আছো এতিয়া সম্পূৰ্ণৰূপে সংগীতৰ লগতে জড়িত ঠিক আছে বাৰু আমি কথা পাতি যাম গীতেতেৰে অনুষ্ঠান আৰম্ভ কৰোঁ নিশ্চয় জুনৰ ছবি তোমাৰ দাপু কোমল কোমল মৰম চিনাকি হিয়াই হিয়াই চেঁচা গিহৰ তোমাৰ বুকু সপোন বাকী যিমান দিয়া সিমান বাকী জ্বলি উঠা জুই জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল বয়া বাসনা প্ৰেমৰ নুনুমাই আজি হেৰাই যোৱা ইয়াৰ মাজত প্ৰেমৰ নুনুমাই আজি উঠে উঠে মৰমৰে হৃদয় ভৰাই দিয়া বাকী ৰাতিৰ পিছত অনেক ৰাতি জ্বলি উঠা জুই
জনোৱা মোৰ কামনা তুলি ৰোৱা ফুল খুব সুন্দৰ শ্যামল আপুনি খুব সুন্দৰকৈ গীতটি গাইছে আৰু অনুষ্ঠানটি আৰম্ভ কৰিছে জুবিনদাৰ এটি গীতেৰে আমি আশা কৰিছোঁ দৰ্শকসকলেও নিশ্চয় ভাল পাইছে বাৰু সংগীতৰ সৈতে কেতিয়াৰ পৰা জড়িত সংগীতৰ আচলতে পৰিৱেশটো মোৰ ঘৰৰ পৰাই আছে সৰুৰ পৰাই গীত গোৱা হৈছে আৰু কিন্তু আনুষ্ঠানিকভাৱে অকণমান মঞ্চখনত গীত গোৱা পৰিৱেশটো আচলতে মই কলেজৰ পৰাহে পাইছোঁ মই প্ৰায় 10-15 বছৰমানৰ পৰা অকণমান মঞ্চত গীত কৰা হৈছে আৰু কিন্তু পৰিৱেশটো ঘৰৰ পৰাই আছে মোৰ মামা মোৰ ককা আইতা মা দেউতা চবেই গান গায় ঘৰত গোটেই ঘৰখনে মানে সাংগীতিক এটা পৰিৱেশ সৰুৰ পৰাই পাইছে আপুনি বাৰু বৰ্তমান সংগীতৰ সৈতে জড়িত বৰ্তমান কি কৰি আছে আপুনি কিবা নতুন নিজৰ গান কিবা চিন্তা কৰিছে নেকি নিজৰ গান অলৰেডি মই চিন্তা কৰিছোঁ কিন্তু মই অফিচিয়েলি গানকেইটা মানে পাব্লিছ কৰা হোৱা নাই আৰু গান যিহেতু এই যে পুৰণা এটা ধাৰা আছিল আগতে এটা এলবাম কৰা সপোন থাকে যে চবৰে 8টা গান কৰি পেলাই ৰিলিজ কৰা যিটো ইচ্ছা থাকে তো তেনেকৈ ধৰণে মই ভাবি পেলাই 8টা গানলৈকে ৰখি থকা হৈছে আৰু আজিকালি গান এটা কৰিবলৈ আৰ্থিকভাৱে যথেষ্ট মানে বহুতখিনি চিন্তা কৰিবলগীয়া হয় গতিকে সেই অৱস্থাটোলৈকে অকণমান ৰখিছোঁ আৰু বাকী 3টা গান ৰেডি হৈছে এটা গান মই আৰু সুবাসনা বাই গাইছোঁ আৰু 2টা মই চ'ল' গাইছোঁ তেনেকৈ কৰা হৈছে আৰু বাকী গীত কেইটাৰ বাবে এতিয়া অপেক্ষা কৰি আছে চলি আছে কাম চলি আছে এলবাম আকাৰে আপুনি ৰাইজৰ মাজলৈ উলিয়াই দিব কাঞ্চন বুলি এটা এলবাম কৰি আছোঁ মই কাঞ্চন নামটো খুব ভাল লাগিছে ঠিক আছে আমি আপোনাৰ কিবা ৰিলিজ নোহোৱা কিবা গীতৰ অকণমান শুনিবলৈ পাম নেকি আজি আচলতে এনেকৈ কৰিবলৈ দিগদাৰ হয় তথাপিতো মই অকণমান 2টা লাইন গুণগুণাই দিছোঁ বাৰু অকণমান চিটো অকণমান থৈ দিয়কচোন দিলাহি তুমি হৃদয়ৰ বতৰা দিলাহি তুমি হৃদয়ৰ বতৰা আহানা এবাৰ দুবাহুৰ মাজলে আহানা দুবাহুৰ মাজলে দূৰে দূৰে থাকিলেও নহবা তোৰ মনৰে নাভাবিবা মৰমাথো তোমাৰে দূৰে দূৰে থাকিলেও নহবা তোৰ মনৰে নাভাবিবা মৰমাথো তোমাৰে খুব সুন্দৰ গীত প্ৰেমৰ খুব মিঠা এটি গীত আমি আশা কৰিছোঁ কাঞ্চন সোনকালে আপুনি ৰাইজৰ মাজলৈ উলিয়াই দিব পৰাকৈ সাজু হৈ উঠিব বাৰু খুব ভাল লাগিছে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাঞ্চনৰ বাবে এইবাৰ আন এটি গীত শুনো নেকি নিশ্চয় দেশৰে চন্দ্ৰমা কালেন্ধাৰে আবৰে অগণি কালিকা দেহ ৰন্ধে ৰন্ধে চৰে বুকু হম হম কৰে ওৰা কোনে নিদ্ৰা হৰে মোৰা পুত্ৰ হৈ মই কি মতে তৰো আই তোৰে হৈ মই মৰো বুকু হম হম কৰে মোৰা দেশৰে চন্দ্ৰমা কালেন্ধাৰে আবৰে অগণি কালিকা দেহ ৰন্ধে ৰন্ধে চৰে বুকু হম হম কৰে মোৰা
ৰসম গৃহ চৌপাশৰে চৌপাশৰে গৰ ভেদি যিটো নাই যাচিম সন্তনা আই মুক্তি প্ৰভাতেৰে ভাবিম থাপনা আই সুৰি দিয়াগেৰে বুকু হম হম কৰে মোৰা কোনে নিদ্ৰা কৰে মোৰা বুকু হম হম কৰে মোৰা ধন্যবাদ ভাল লাগিল শ্যামল সুধা কণ্ঠৰ এটি খুব কালজয়ী গীত আপুনি পৰিৱেশন কৰিছে আমি আশা কৰিছোঁ দৰ্শকসকলে নিশ্চয় আজি শ্যামলৰ কণ্ঠত গীত শুনি ভাল পাইছে আমি আৰু কথা পাতিম আৰু গীত শুনিম খন্তেক বিৰতিৰ সময় হৈছে প্ৰিয় দৰ্শক আমাৰ অনুষ্ঠান অব্যাহত থাকিব কিন্তু এইখিনিতে সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ নতুন বিৰলা অপোজ পেইণ্টছে আপোনাৰ বেৰবোৰক ৯৯টাতকৈ বেছি ডাঙৰ পৰা বচায় কোনে বিশ্বাস কৰিব মই বিশ্বাস কৰোঁ আজি আমাৰ সৈতে ঝংকাৰত উপস্থিত আছে শ্যামল বৰ্মন আমি শ্যামলৰ কণ্ঠত গীত শুনি আছোঁ শ্যামল পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ গীতৰ প্ৰতি যেতিয়া কোনো এজন শিল্পী আগ্ৰহী হয় তেতিয়া কাৰোবাৰ গীত শুনি খুব বেছি ভাল পায় বা কাৰোবাৰ গীতে বেছিকৈ অনুপ্ৰাণিত কৰে আপোনাৰ ক্ষেত্ৰত যদি কওঁ কাৰ নাম ল'বলৈ ভাল পাব আমিতো সৰুৰ পৰা ডক্টৰ ভূপেন হাজৰিকাৰ গীত গাই মোটামুটি ডাঙৰ হৈছোঁ আৰু তাৰপিছতে আমি যিটো সময়ত ডাঙৰ হৈছোঁ সেইটো সময়তো জুবিন গাৰ্গ আমাৰ মাজত আছিলে গতিকে তেখেতৰ গীত শুনি পেলাই আমি গান গাবলৈ ইচ্ছা যোৱা যিটো অনুভৱখিনি থাকে মনত সেইখিনি আমি তেতিয়াৰ পৰা পাইছোঁ আৰু তেখেতৰ গান শুনি পেলাই তেনেকৈ ধৰণে ৱেষ্টাৰ্ণ মিউজিকখিনি তেখেতৰ পৰাই শিকা নিচিনাই হৈছে তেনেকৈ গীত গাবলৈ মন গ'ল হয় আৰু যদি ফিমেল কোনোবা ছিংগাৰৰ নাম ল'বলৈ কওঁ ফিমেল ছিংগাৰটো সেই সময়ত মিতালী চৌধুৰী বাইদেউক মই বিৰাট ভাল পাইছিলোঁ এটা সময়ত তাৰ বাইদেউ যিহেতু এতিয়া আমাৰ মাজত নাই আৰু বাইদেউৰ সেই যিটো ৰেঞ্জ আছিলে ভইচৰ সেই সময়ৰ পৰাই মই বিৰাট ভাল পাইছিলোঁ তেখেতক ইমান ধুনীয়াকৈ ইমান এগৰাকী ফিমেল ছিংগাৰে এনেকৈ ধৰণে গাব পাৰে বৰ আচৰিত কথা আছিলে তো মই ভাল পাইছিলোঁ তেনেকৈ আৰু এতিয়াতো বহুতখিনিকে ভাল লাগে সুবাসনা বা প্ৰিয়ংকা বা চবকে ভাল লাগে বাৰু হয় হয় ঠিক আছে বাৰু আমি কথা পাতি যাম গীত আৰু এটি শুনো নিশ্চয় বুকু ভৰি আছে তোমালে মৰম জানানে নাজানা তুমি বুকু ভৰি আছে তোমালে মৰম জানানে নাজানা তুমি কিনো কৰি বুজাও তোমাক মনৰে কথা ক'ব লগা বহুতেই আছে কিনো কৰি বুজাও তোমাক মনৰে কথা ক'ব লগা বহুতেই আছে বুকু ভৰি আছে তোমাৰে মৰম জানানে নাজানা তুমি কাষতে থাকিও দূৰ হৈ ৰ'লে জানানে কেনে লাগে নুবুজাই নোৱা মৰমতে কোনো
কিনো কৰি বুজাও তোমাক মনৰে কথা ক'ব লগা বহুতেই আছে বুকু ভৰি আছে তোমালে মৰম জানানে নাজানা তুমি বুকু ভৰি আছে তোমালে মৰম জানানে নাজানা তুমি থেংক ইউ মৌচুম গগৈৰ খুব এটি জনপ্ৰিয় গীত আৰু খুব ভাল লগা গীত আচলতে বহুতেই গীতটো ভাল পায় আপোনাৰ কণ্ঠটো খুবেই ভাল লাগিলে আমি কথা পাতি যাম আৰু এটি বিৰতিৰ সময় হৈছে প্ৰিয় দৰ্শক আপোনালোক আঁতৰি নাযাব আমাৰ অনুষ্ঠান অব্যাহত থাকিব কিন্তু এইখিনিতে এটি চমু বিৰতি লৈছোঁ ব্যক্তি নহয় মোৰ দৃষ্টিত সমাজ ঊৰ্ধত কোনো দল বা সংগঠন নহয় মোৰ দৃষ্টিত জাতি ঊৰ্ধত ভাষা সাহিত্য সংস্কৃতি আৰু সমাজৰ স্বাৰ্থত সদায় মাত মাতিম আজি আমি শ্যামলৰ কণ্ঠত গীত শুনি আছোঁ শ্যামল পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ যিসকলে গীত শিকে বা গীতৰ সৈতে জড়িত তেওঁলোকৰ এটা সপোন থাকে যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গৈও কিবা এটা কৰাৰ আপোনাৰ তেনেকুৱা কিবা সপোন আছেনে সপোন বুলিবলৈ আচলতে মই ভালকৈ মিউজিক কৰিবলৈহে মন আছে অসমীয়া সংগীত জগতখনক অকণমান ভালকৈ কিবা এটা নতুন ধৰণে কিবা এটা দিবলৈ মোৰ মন আছে কণ্ঠশিল্পী হিচাপে মই বহুত ডাঙৰকৈ এষ্টাব্লিছ হ'ম বুলি মই কেতিয়াবা সপোন দেখাও নাই আৰু তেনেকুৱা মনো নাই বাৰু তথাপিতো ভাল পাওঁ কাৰণে গাই আছোঁ আৰু কিন্তু মিউজিকৰ ক্ষেত্ৰখনত অকণমান মিউজিক কৰি পেলাই কিবা এটা ভালকৈ নতুন দিবলৈ মন আছে হয় আপুনি মানে কেৱল গীতেই নাগায় আপুনি কিবা বাদ্যযন্ত্ৰ বজায় বাদ্যযন্ত্ৰ আচলতে মই লেডাৰ ইনষ্ট্ৰুমেণ্ট অকণমান বজাওঁ আৰু বজোৱাত বেছি ইণ্টাৰেষ্ট আছিল মোৰ আগতে খালি পিছত গোৱাটো হ'ল আৰু মিউজিক কম্প'জো কৰে নেকি আপুনি কম্প'জ তেনেকৈ কৰা নহয় অলপ নিজৰ কিবা কিবি থাকিলে কৰা হয় আৰু ঠিক আছে বাৰু ভাল লাগিলে আপোনাৰ সৈতে কথা পাতি আৰু আজি আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু সময় আমাৰ কমি আহিছে আমি শেষৰটো গীত এইবাৰ শুনিব লাগিব শেষত কি শুনিম শেষত আৰু এটা জুবিনদাৰ গীতে শুনাইছোঁ আৰু এই গীতটো আচলতে বহুতৰ প্ৰিয় গীত এইটো আৰু ময়ো ভাল পাওঁ ব্যক্তিগতভাৱে আৰু মিউজিচিয়ান দাদাসকলক মই থেংক ইউ জনাইছোঁ আৰু তেওঁলোকে মোক অকণমান ছাজেষ্ট কৰিছে গানখিনিৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু প্ৰতিদিন টাইমক মই ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ মোক অকণমান চিনাকি কৰি দিয়াৰ সুবিধা কৰি দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ সকলোকে হয় লগতে ময়ো বাদ্যযন্ত্ৰত সংগত কৰা আটাইকেইগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠানটোত ইমান সুন্দৰকৈ সহযোগ কৰাৰ বাবে তেনেহ'লে শ্যামল বৰ্মনৰ কণ্ঠত শেষৰটো গীত আগবঢ়াই অনুষ্ঠান ইমানতে সামৰিছোঁ ধন্যবাদ বেলি যাব যাবৰে